হেল্ল' গাইছ, নতুন ভিডিঅ'টোলৈ জনাইছোঁ স্বাগতম। মানে ৰাতি কোমোৰা কাটিবলৈ ওলাইছোঁ দেই। ভালকৈ মানে দেখি পোৱা নাই মোক, আৰু আন্ধাৰ আন্ধাৰ হৈ আছে, লাইটৰ পোহৰটো ভালকৈ পৰা নাই। লাইন কিন্তু আছিলে। কোমোৰা কাটি আছোঁ। আমাৰ মানে গছত কি জানেনে, এটাই কোমোৰা লাগিছে, মাত্ৰ এটা, মানে সেইকাৰণে তাৰপিছত কাটি ল'লোঁ। এয়া কোমোৰা আৰু হাঁহ মাংস, আজি মানে বৌহঁতৰ ঘৰতে ভাতটো হ'ব। আৰু এয়া কোমোৰাটো চাওকচোন, ইমান ধুনীয়া বগা নহয়, আৰু ডাঙৰো আছিল বহুত দেই। তাকে বোলো কাটি কৰি লওঁ। এয়া কাটি লৈছোঁ। কি লগত খাম গমেই পাইছে আৰু ন। কোমোৰা কিহৰ লগত বেছিকৈ মিলে, হাঁহ মাংস বা কোমোৰা হাঁহ মাংস খাওঁ খাওঁ লাগিছে নেকি? কিন্তু বহুত ফেভৰেট দেই। এয়া বৌয়ে মই কাটি কৰি লৈছোঁ। এইটো কোমোৰাটো মানে ইমান টেঙা নহয়। কিছুমানে আকৌ টেঙা অলপমান টেঙা থাকে নহয় কোমোৰাটো, সেইটো খাই ভাল পায়। আৰু জহা কোমোৰা আছে। এইটো কি কোমোৰা বুলি কয় জানো, শালি কোমোৰা নে কি এনেকৈ কয় হ'বলা নেকি। তাৰপাছত কোমোৰাটো মানে কি ক'ব, লোকৰ কোমোৰা ইমান লাগিছে নহয়, আমাৰ আকৌ এটাই লাগিছে। সেইকাৰণে বোলো সকলোৱে মিলি কৰি খাই দিওঁ কোমোৰাটো। হাঁহ মাংসৰ লগতে বনাব। আৰু তাৰপাছত দেখুৱাই আছোঁ হাঁহ মাংসটো কাটি কৰি হৈ গ'ল, মানে ইমানেই দিব। আৰু তাৰপাছত আকৌ ভাত ৰেডি। ভাত কেনেকৈ বনালে কি কৰিলে সেইখিনি নেদেখুৱালোঁ। আমাৰ দেহাই খালে। এয়া ভাত তাই মানে আগতীয়াকৈ খাই দিলে, আৰু ৰ'দালিটো শুলেই। তাৰপাছত এয়া হাঁহ মাংস আৰু পানীয়া দাইল দেই। বাই।